वेलकाम बंधुসকল আজি मुर्गी पालन पद्धतिर जी सीरीज आसिल सीरीजर आज 16 नम्बर डेज 16 नम्बर दिनत आपनालोকক स्वागतम जनाइছোঁ। तो बंधुসকল आपनालोके चाइ आछे आसाम एग्रो प्रोजेक्ट बंधुসকল एटु 16 नम्बर डेज माने 16 नम्बर दिनत मैं पोवालिकेटा माने बोर्डिंगर परा ओलाई दिसो बोर्डिंगर परा ओलाई एटु एटा केसत লৈ আইছো। एटु केसটো মই আপোনালোকক দেখাইছো পোৱালিকেটা কেনে আছে। एटु চাওক সম্পূৰ্ণ পোৱালিকেটা গোটেই পোৱালিকেটাখিনি ইয়াতে আছে। एटु এই আপোনালোকে মানে যে চাব যে নৰ্মাল টেম্পাৰেচাৰৰ যে লগত আৰু যেটো बोर्डिंगर टेम्पारेचार যেটো সপ্তাহত 5 ডিগ্ৰী কৈ কমাই আনিব আপোনালোকে। এই 5 ডিগ্ৰী কৈ কমাই আনি ফেলাই আপোনালোকে চাব যে এতিয়া নৰ্মাল টেম্পাৰেচাৰ লগত আপোনালোকৰ बोर्डिंगर টেম্পাৰেচাৰটো মিলি যাব। তেতিয়া बोर्डिंग পিৰিয়ডটো শেষ হৈ যাব আৰু তেতিয়া আপোনালোকে बोर्डिंगर পৰা ইহতক ওলাই দিব পাৰিব। এতিয়া বন্ধুসকল মই এইটো কেছত লৈ আইছো এই পোৱালিকেটাক সম্পূৰ্ণকৈ আজি ৰাতিপুৱাৰ সময় ইহতক মই খাবলৈ দিছো। পানীৰ লগত একো দিয়া নাই, পানী হুদা পানী দিছোঁ আৰু দুপৰীয়া সময়ত অলপ ইহতক চৰ্বত বা ইলেক্ট্ৰোলাইট বা ভেণ্টেলাইট পাউডাৰ দিব লাগিব, যেটো অলপ গৰমৰ কাৰণে আপোনালোকে দুপৰীয়া সময়ত দিব পাৰে। আৰু বাকিখিনি আপোনালোকে মানে ৰাতিৰ সময়ত আপোনালোকে অলপ ভিমাৰেল দিব পাৰে, নিদিলেও নহ'ব কোনো কথা নাই, কাৰণ ভিমাৰটো এতিয়া একদিন দুইদিন গেপ দি দিব পাৰে। একদিন আৰু দুইদিনকৈ যদি গেপ দিয়ে ভিমাৰেল বা অষ্টভেট বা বাৰ্চাকেল বা কেলছিয়াম যেটো আছে সেইটো যদি দিব পাৰে। আৰু দুপৰীয়া সময়ত আপোনালোকে ইলেক্ট্ৰোলাইট পাউডাৰটো দিব পাৰে পানীৰ লগত। মই ইলেক্ট্ৰোলাইট পাউডাৰ আজি দিম দুপৰীয়া সময়ত গৰমৰ সময়। এইটো সিহঁতক দানা খাবলৈ দিছোঁ আৰু পানী দিম। এতিয়া পানী সুদা পানী দিম, নৰ্মাল পানী দিলে একো নহয়। সিহঁতক চাই লওক, মই সম্পূৰ্ণ ভালকৈ দেখাই দিছোঁ। এইটো পোৱালিকেটা কেনে আছে, মোটামুটি ডাঙৰ হৈ গৈছে। সিহঁতে ওলাই আহিব, অলপ লগাই দিয়ক। এইটো আপোনালোকে এনেকুৱা পদ্ধতিত কৰিব পাৰে। বৰ্ডিং টাইমটো মই 15 দিনত শেষ কৰি দিছোঁ। আজি 16 নম্বৰ ডেছত মই সিহঁতক কেছত লৈ আহিছোঁ। কেছত আপোনালোকে ঘৰতো এৰি দিব পাৰে, কেছ নাথাকিলে ঘৰত এৰি দিব। আৰু বাকীখিনি আপোনালোকে বৰ্ডিঙত দানা পানীখিনি ভালকৈ দিব। দানা পানীখিনি যদি ভালকৈ দিয়ে তেতিয়াহ'লে নিশ্চয় সিহঁতৰ গ্ৰোথটো ভাল আহিব। সিহঁতে খাই আছে চব ভালকৈ আমি পুহি আছোঁ। ইয়াতে মোৰ 5টা পোৱালি মৰিছে অলৰেডি, 81 পিচ পোৱালি আছিল। এতিয়া গৰম অলপ লাগিছে চাগে, মই অলপ সিহঁতক পানী খাবলৈ দিম। আৰু এইটো মুৰ্গী পালনৰ যিটো চিৰিজ আছিল, চিৰিজটোৰ আজি 16 নম্বৰ দিনত আপোনালোকে ফুল চিৰিজটো যদি চাই বন্ধুসকল নিশ্চয় মুৰ্গী পালনৰ যিটো পদ্ধতিটো মুৰ্গী পালনৰ এইটো যে সকলো নিশ্চয় গম পাব আপোনালোকে। আৰু যদি চেনেলত নতুন হয় বন্ধুসকল চেনেলটো ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো ক্লিক কৰিব নতুন ভিডিঅ'ৰ আপডেট পাবলৈ। তো আজি 16 নম্বৰ দিনত কি কৰিব লাগে কি কৰিব নালাগে মই আপোনালোকক সম্পূৰ্ণ কৈ আছোঁ, সম্পূৰ্ণ দেখাই আছোঁ। ৰাতিপুৱাৰ ভাগত মই এইটো নৰ্মাল পানী দিছোঁ আৰু দুপৰীয়া সময়ত আপোনালোকে মানে ইলেক্ট্ৰোলাইট পানী দিব পাৰে গৰমত। আৰু যদি ৰাতি ভিমাৰেল বা আপোনালোকে MB-প্লেক্স দিব পাৰে ছাপ্লিমেণ্টাৰী হিচাপত। তো সম্পূৰ্ণ ভিডিঅ'টো দেখাৰ কাৰণে ধন্যবাদ জনাইছোঁ বন্ধুসকল, থেংক ইউ।